গুড আফটাৰনুন। বৰষুণ কটকটটো দি আছে। আমাৰ গুৱাহাটীত তামান বৰষুণ, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। যোৱাকালিৰ পৰাই বৰষুণ দি আছে। যোৱাকালি বৰষুণ অলপ কমিয়ে গৈছিল, কিন্তু ৰাতিপুৱাৰ পৰা যি বৰষুণ দিয়ে আছে আৰু এতিয়ালৈকে। আমাৰতো গুৱাহাটীত ক'বই নালাগে, এজাক বৰষুণতে কি হৈ আছে যায়। আপোনালোকক মই দেখাই দি আছোঁ আমাৰ পৰিস্থিতি কেনেকুৱা হৈছে। আৱাজ শুনিছেনে? ইমান বৰষুণ আৰু ইয়াত নলা নৰ্দমাবিলাক ডুব গৈছে আৰু ঘৰে দুৱাৰে পানীটো উঠে, সেইটো ক'বই নালাগে আৰু গুৱাহাটীৰ কথা। গুৱাহাটীত এজাক বৰষুণ আহিলে চব হৈ যায় আৰু চব আৰু মানে কিবা হৈছে আৰু ভাল নালাগে। এনেকুৱা বৰষুণ থাকিব লাগেনে? এনেকুৱা বৰষুণত আমনি লাগি যায়। ক'ত কেনেকুৱা বৰষুণ দি আছে কমেণ্ট কৰিব। দেখিছে ইমান বৰষুণ। এতিয়া অলপ বৰষুণটো কমি গৈছে, কিন্তু বতাহ চলি আছে। এয়া আমাৰ আৰু এই বৰষুণ বতৰ একদম ভাল নালাগে। আৰু এই বৰষুণ বতৰ কাৰণে আজি মই বনাই লৈছোঁ খিচিৰি। ইয়াতে মই খিচিৰি বনাই দিছোঁ। এতিয়া হোৱা নাই, মই বনাই থৈ দিছোঁ আৰু খিচিৰি। ঠাণ্ডা বতৰ আৰু কি কৰিম আৰু আজি খিচিৰিকে খাম। খিচিৰিৰ লগত পাপৰ ভাজি ল'ম। ল'ৰা স্কুলত গৈছে, কিন্তু ভয়ো লাগি আছে। ইমান বৰষুণ, স্কুলৰ পৰা ফোন আহিছে আৰু ল'ৰাক এতিয়া মোৰ তাৰ বাপেকে আনিব গৈছে। আৰু মই এই ঠাণ্ডা বতৰত খিচিৰি বনাই লৈছোঁ। আজি খিচিৰিকে খাম। বৰষুণ বতৰত আৰু কি কৰিম, ইমান বৰষুণ দি আছে, সেইকাৰণে খিচিৰিকে বনাই লৈছোঁ। এতিয়া মই পাতি দিছোঁ আৰু খিচিৰিখিনি হোৱা নাই। ঠাণ্ডা বতৰ কাৰণে খিচিৰি খাম। ক'ত কেনেকুৱা বৰষুণ দি আছে কমেণ্ট কৰিবচোন। সকলো ফালেতো বৰষুণে দি আছে চাগে। এনেকুৱা বৰষুণ বতৰ ভাল লাগেনে আপোনালোকৰ? এনেই কিন্তু ভাল লাগে, কিন্তু এনেকৈ আৰু সদায় বৰষুণ দি থাকিলে আৰু ভাল লাগেনে?